এয়া মোৰ ঔটেঙা কচু আৰু শ'ল মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল এয়া চাওক আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে দেখি জনাবচোন কমেণ্টত কাৰণ আপোনালোকে যদি মোক কমেণ্ট কৰি জনায় বা তেতিয়াহ'লে মই জানিম যে মোৰ কোনখিনি ভুল হৈছে বা কোনখিনি শুদ্ধ হৈছে এয়া চাওক আজি মোৰ ঔটেঙা আৰু কচুৰ শ'ল মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে এতিয়া মই গেছটো বন্ধ কৰি দেখুৱাম আজিনো মই আৰু কি আজি থালিখন ৰেডি হৈ গৈছে আজি একদম চিম্পুলকৈ বনাইছোঁ মই ইয়াতে মই এটা চাটনি বনাইছোঁ য'ত আদা নহৰু ভোট জলকীয়া আৰু ধনিয়া পাত দি বনাইছোঁ এইফালে মাছ ফ্ৰাই কৰিলোঁ এইফালে হৈছে বইল দালি তাত মই বিন আৰু গাজৰ বিলাহী এনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে হৈ গ'ল মোৰ মাছৰ আঞ্জাখন আজি মেইন ৰেচিপিটো তো আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ক'ৰবাত মোৰ ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব বুলি আশা কৰিলোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত এনেকৈ আজিলৈ সামৰিছোঁ ধন্যবাদ